Hello viewers, welcome to my channel and this is Mohan of Samai. I am back with another video and today's video is about white rat. তেনে বন্ধুসকল আজি আমি বগা নিগনিৰ বিষয়ে কিছুমান ইন্টাৰেষ্টিং কথা জানিম। আপুনিও জানি আচৰিত হ'ব বগা নিগনি এবিধ মৰম লগা প্ৰাণী আৰু সেই প্ৰাণীবিধে আমাক কেনেদৰে উপকৃত কৰিব পাৰে এই ভিডিঅ'টোৰ যোগে জানো আহক বন্ধুসকল মই প্ৰথমতেই আপোনাক জনাব বিচাৰো যে মোৰ ঘৰত থকা নিগনি কেইটাৰ বিষয়ে। বন্ধুসকল মোৰ ঘৰত দুটা নিগনি আছে আৰু আজি প্ৰায় 10 দিনৰ আগতে তাহাঁতৰ মাজলৈ নতুন সদস্যও আহিছে। তাহাঁতে মোৰ লগতে খেলি থাকে। মই তাহাঁতক সময়মতে খাবলৈ দিওঁ, চাফ চিকুণ কৰোঁ। তাহাঁতে অৱশ্যে যিকোনো ধৰণৰ বস্তুৱে খায়, ফাষ্ট ফুড হওক বা অন্যান্য ভেজিটেবল লাইক টমেটোৰ অন্যান্য আপোনাৰ বন্ধাকবি, ফুলকবি ইত্যাদি ইত্যাদি। ইহঁতৰ ঘৰটো ইহঁতে সকলো সময়তে বহুত পৰিষ্কাৰ কৰি ৰাখে। ইহঁতে যি ঠাইত শুৱে সেই ঠাই সম্পূৰ্ণ পৰিষ্কাৰ আৰু য'ত তাহাঁতৰ মল মূত্ৰ ত্যাগ কৰে সিহঁতে একেডোখৰ ঠাইতে ত্যাগ কৰে। আৰু বন্ধুসকল এটা কথা আপোনালোকক কৈ থওঁ, হয় এই প্ৰাণীটো সৰু হ'ব পাৰে কিন্তু সকলো প্ৰাণীৰ একোখন হৃদয় থাকে। গতিকে বন্ধুসকল কাকো আপুনি হাৰ্ট নকৰিব। সকলো সমান, সকলোৱে আমি এখন পৃথিৱীত বাস কৰিব আহিছোঁ। গতিকে আমি সকলোৱে সমানে এই পৃথিৱীখনত উপভোগ কৰি যাব লাগে। আপোনালোকে দেখিবলৈ পাইছে এইটো 10 দিনীয়া বাচ্চা, কিউট বাচ্চা হয়। ইয়াৰ আমি নেজডাল কাটি দিয়া হ'ব। ই মানে আমাৰ সাধাৰণ যোনটো অনিষ্টকাৰী আমাৰ নিগনি থাকে, ভঁৰালৰ ধান খাই তাৰ লগত যুদ্ধ কৰিবৰ কাৰণে ইয়াক প্ৰস্তুত কৰি থকা হৈছে। যিহেতু যুদ্ধত নেজডালে তাক অসুবিধা কৰিব, সেই গতিকে আমি ইয়াৰ নেজডাল আঁতৰাই দিছোঁ। ইয়াৰ আপোনালোকে দেখিবলৈ পাইছে এইটো আঁতৰাই দিয়া হৈছে। কম পৰিমাণে ইয়াত তেজ ওলাইছে, কিন্তু খন্তেকত এই তেজ বন্ধ হৈ যাব। তাৰপিছত ই ধুনীয়া হৈ যাব, এটা সুস্থ সবল সৈনিকলৈ পৰিণত হৈ যাব। এই গতিকে বন্ধুসকল আপোনালোকে যদি বিচাৰে এনেকুৱা এটা সৈনিক আপোনালোকৰ অনিষ্টকাৰী নিগনিৰ লগত যুদ্ধ কৰক, তেনেহ'লে আমাৰ ফোনটোৰ পৰা মোৰ নাম্বাৰটোলৈ কণ্টেক্ট কৰিব পাৰে। ধন্যবাদ। ধৰি ল'ব আৰু ইয়াত আধা ইঞ্চি ৰাখিব, নহ'লে মাকে চিনি নাপাব পাৰে। আধা ইঞ্চি আপোনালোকে ৰাখি দিব। তাৰপিছতে আপোনালোকে এক একবাৰে কাটিব। ব্লেডখন মোৰ নিচিনা সেনেকুৱা হ'লে নহ'ব অলপ। তাৰপিছতে আপুনি ডেটল অলপ ল'ব। ডেটল এই নেজডাল সামান্য পৰিমাণে ইয়াত এনেকৈ ডুবাই দিব। তাৰপিছত ই হৈ গ'ল। আৰু দুটা বাকী আছে মোৰ, সেইকেইটাও একেধৰণে কটা হ'ব। গতিকে বন্ধুসকল আপোনালোকে এনেকৈ প্ৰস্তুত কৰিব পাৰে। বন্ধুসকল যি ঘৰত নিগনি পালন কৰে সেই ঘৰত সাক্ষাৎ ভগৱানে গণেশে বাস কৰে। এনে ঘৰত সুখ সমৃদ্ধি ধন সম্পত্তি সকলো থাকে। বন্ধুসকল আপোনালোকেতো জানেই ভগৱান গণেশৰ ৰথ কি আছিল। হয়, মই নিগনিৰ কথাই কৈছোঁ। যি ঘৰত গণেশ দেৱতা সন্তুষ্ট হৈ থাকে তেনে ঘৰত টকা পইচা বৰষুণ হোৱাদি হয়। বন্ধুসকল শাস্ত্ৰত এইটো উল্লেখ আছে যে যিসকলে নিগনিক আহাৰ খুৱায় অথবা নিগনিক নিজৰ ঘৰত থাকিবলৈ স্থান দিয়ে তেনে লোক কেতিয়াও বিপদত নপৰে। গতিকে যদি আপুনিও আপোনাৰ ঘৰত নিগনি পালন কৰিব বিচাৰে তেনেহ'লে নিশ্চিতভাৱে আপুনি সুখী মানুহ হ'বলৈ আগবাঢ়ি গৈছে। আজিৰ ভিডিঅ'টো ইমানেই বন্ধুসকল। ভাল লাগিলে লাইক কৰিব, কাৰোবাক জনাব বিচাৰিলে শ্বেয়াৰ কৰিব, কিবা থাকিলে মোক কমেণ্টত জনাব আৰু বন্ধুসকল মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক। ধন্যবাদ। জয় আই অসম।